বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মাই ইউটিউব চেনেল স্পষ্টাডীলৈ নতুন এটা নটিফিকেশন আহিছে আৰু যেটো আহিছে অসম পুলিচৰ ফালৰ পৰা আৰু এই নটিচ আহিছে 15/7/2020 তাৰিখে ভিডিওটোত মই নটিচত কি কথা উল্লেখ আছে এডমিট কাৰ্ড কেতিয়া আহিব পিএসটি টেট কেতিয়া হ'ব সকলোবোৰ কথা জনাই দিম হেহে ভিডিওটো শেষলৈ চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা জনাই দিও যে আমাৰ এই চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰৰ ভিডিও আগবঢ়োৱা হয় যদি ভিডিওবোৰ আপোনালোকে চোৱা নাই তেন্তে প্লিজ ভিডিওবোৰ চাব কাৰণ ভিডিওবোৰ সম্পূৰ্ণ অসমীয়াত বনোৱা হয় লগতে অসম আৰু উত্তৰ পূব ভাৰতৰ ওপৰত গুৰুত্ব দিয়া হয় কাৰণ আপোনালোকে গম পায় বা যিসকল বন্ধু বান্ধৱে নতুনকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হৈছে তেখেতসকলক জনাও যে আমাৰ অসমৰ যিকোনো পৰীক্ষা অৰ্থাৎ অসম পুলিচ ইৰিগেশ্যন ৰেলৱে বা যিকোনো পৰীক্ষাত অসম আৰু নৰ্থ ইষ্টৰ ওপৰত বেছিকৈ প্ৰশ্ন আহে হেহে মই সিৰিজবোৰ ইয়াৰ ওপৰত গুৰুত্ব দি বনাই গৈ আছো আজি ভিডিওটো আৰম্ভ কৰো বন্ধুসকল নটিফিকেশনটো আহিছে SLPRB requirement constable ABUB ফালৰ পৰা য'ত UBৰ 2391 টা পোষ্ট আৰু ABৰ 4271 টা পোষ্টৰ কথা উল্লেখ কৰা আছে আৰু এই পোষ্টসমূহৰ বাবে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট লোৱা হ'ব আগষ্টৰ 3 নম্বৰ সপ্তাহৰ পৰা আৰু এই পোষ্টসমূহৰ বাবে এডমিট কাৰ্ড আহিব বা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 25/7/2020 পৰা আৰু ইয়াৰ এডমিট কাৰ্ড ডাউনলোড প্ৰক্ৰিয়া কেইদিনমান আগতে আহি যোৱা এডমিট কাৰ্ডৰ প্ৰক্ৰিয়া একে হ'ব আৰু আপোনালোকে ইয়াৰ যিকোনো আপডেট অসম পুলিচৰ যিকোনো আপডেট লাভ কৰিব পাৰিব ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট অফ আসাম অৰ্থাৎ চমুকৈ SLPRB অফিচিয়েল ৱেবসাইটত গৈ আৰু ইয়াত অসমৰ সকলোবোৰ ডিস্ট্ৰিক্টৰ বিষয়ে উল্লেখ কৰা আছে ভিডিওটোৰ সহায়ত মই আপোনালোকলৈ সৰু এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছো যদি ভিডিওটো ভাল পালে তেন্তে প্লিজ ভিডিওটো লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ স্পেষ্টাডি চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব চেনেলটো ডেইলি কাৰেণ্ট এফেয়াৰ জিকে প্ৰশ্নোত্তৰ আগবঢ়োৱাৰ লগতে যিকোনো ধৰণৰ জব আপডেট আগবঢ়োৱা হয় হেহে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে